অতি আনন্দৰে আপোনালোকক জনাওঁ যে পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নৱজিৎ নাৰ্জাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। DID লিটিল মাষ্টাৰ ছিজন 5ৰ বিজয়ী হৈছে গোলাঘাটৰ নৱজিৎ নাৰ্জাৰীয়ে। ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে অসম কন্যা আপোন পেগু আৰু ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়। তিনিওগৰাকীকে আমাৰ চেনেলৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোক আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, দ্বিতীয়টো ভাল খবৰ হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেলেষ্টি বৈৰাগীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ TV চেনেলত অভিনয় কৰাৰ সুযোগ পাইছে। হয়, মুক্তা ধুন্দৰ নতুন ধাৰাবাহিকত অভিনয় কৰিব অসমৰ চেলেষ্টি বৈৰাগীয়ে আৰু এই ধাৰাবাহিকখন ষ্টাৰ প্লাছত সকলোৱে দেখিবলৈ পাব। তেওঁলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ দিবলৈ ওলাইছোঁ এটি খুব বেছি দুখ লগা খবৰ। বৰপেটা চহৰৰ জ্যোতিকেশ গায়ন নামৰ এজন যুৱকৰ কৰুণ মৃত্যু ঘটে। জানিব পৰা মতে বাণী বৰুৱা ঘৰত পানী কমাৰ পিছত গায়নৰ চকু পৰে ইনভাৰ্টাৰটোলৈ আৰু যেতিয়া ইনভাৰ্টাৰটো খুলিবলৈ চেষ্টা কৰে তেতিয়াই বিদ্যুৎস্পৰ্শী হৈ প্ৰাণ হেৰুৱায় 24 বছৰীয়া যুৱকজনে।